এতিয়া আমি উপস্থিত কন্যাকুমাৰী এতিয়া বিশেষ এতিয়া ৰুমত গৈ আছোঁ হোটেল বিচাৰি বাহিৰত দেখাওঁ আপোনাক কি হয় ৰাতি 2:30 বজাত ডিউটিৰ পৰা ট্ৰেইনৰ পৰা নামি আমি হোটেলৰ কাৰণে গৈ আছোঁ এইটো বিল্ডিং পাইছোহি গুড মৰ্নিং ৰাতি বৰ ভাগৰ লাগিলে শুই দিলোঁ এতিয়া উঠি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমি ওলাইছোঁ ক'ত ওলাইছোঁ ৰাতিপুৱা কিবা এটা খাবলৈ ওলাইছোঁ আপোনালোক দেখাওক ক'ত যাওঁ এয়া ৰুমৰ পৰা জাষ্ট ওলাইছোঁ আৰু ৰাতিপুৱা নাস্তা কৰোঁ আপোনালোক দেখাওক দিনটো কেনেকৈ পাৰ কৰোঁ আজি ইয়াত বিশেষ ইয়াত এতিয়া গৰম আজি এতিয়া ৰিচেণ্ট 42 হৈছে চাওঁ অলপ পিছত কিমান হয় ভিডিঅ'টো আগলৈ উপভোগ কৰক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেল যাতে ছাবস্ক্ৰাইব কৰিলে আৰু এতিয়া আপোনাৰ প্ৰায় মৰ্ণিং ৰাতিপুৱা 10:30 মাৰ্কেটবোৰ প্ৰায়ভাগ খোলা নাই কেঁচা সোণৰ গহনা দোকান আৰু ইয়াত একচুৱেলি ভিতৰলৈ গাড়ী নিবলৈ নিদিয়ে যিসকলে গাড়ী লৈ আহিছে পাৰ্কিং থৈছে গতিকে এয়া চাবলৈ পাইছে আপোনালোকে আমি আপোনালোক ইটো পাৰৰ পৰা দেখাম আজি এতিয়া ভাইটি আজি হাগাখন এটা বেলেগ হেৰি দেখাইছে যে এয়া শংখ মানে কি কিবা ডাঙৰ শংখও আছে ইয়াত পাথৰটো পা যাম এইটো শংখখিনি পাথৰ সেই চাইডে আছে তাত আপোনাৰ ৰকম শংখ আছে নেম দিছ ইজ নেম ইয়াত কাজু খিচমিচ মছলা এইবোৰ খেলনা দোকান এয়া গ্লাছ নিবা নেকি প্ৰথম আমি নাস্তা কৰি লওঁ বলক এইটো আগলৈ উপভোগ কৰক ये देख असली है असली और এতিয়া বিশেষ আমি সাগৰৰ পাৰত নাস্তা কৰিবৰ কাৰণে গৈ আছোঁ ইয়াত এখন দোকান আছিলে তেওঁ দোকানখনৰ যিজন ব্যক্তি তেওঁ ব্যৱহাৰ পাতি বহুত ভাল আৰু আপোনাৰ 50 টকা ৰাতিপুৱা আপুনি নাস্তা কৰিব পাৰে পেট ভৰি যোৱাকৈ এয়া পুৰি
আমি এতিয়া আহিছোঁ বনাই আছে আপোনাৰ চম্বাৰ কিবা কিবি আনা কুলিং ৱাটাৰ এয়া আমাৰ নাস্তা আহিছে 50 টকাত আপোনাৰ এয়া আৰু ক'ত পাব এয়া কন্যাকুমাৰীটো আমি মাহত দুবাৰ আহোঁ আহিলেও আপোনাৰ সাগৰৰ পাৰলৈ আহিলে মনটো কিবা এটা ভাল লাগে আৰু প্ৰায় সাগৰৰ পৰা 1 কিলোমিটাৰৰ ভিতৰতে আমি থাকোঁ ইয়াত চাহ আহিব পাব জানো চাহ আহিব ইয়াত ঢৌ সাগৰটো ঢৌ বা মন্দিৰলৈ দেখা ভাল লাগে এয়া আমি এতিয়া বিশেষ বিবেকানন্দ মন্দিৰ মুখত আৰু চব আপোনালোকে ইয়াৰ যিটো মৌচম পিছল দেই এতিয়া আমি আহিছিলোঁ বিশেষ এই বন্ধু এজনে গ্লাছ লৈছে আপোনাৰ ময়ূৰ পক্ষী লগা আইনা লৈছে কিন্তু আমাৰ অসমত এটা বস্তু যি গছৰ ওপৰত থাকে আৰু ইয়াত আপুনি চক বিক্ৰী হৈছে বাহৰি টুকুৰা যিটো চাওক আপোনালোকে এইটো বস্তু যে বিক্ৰী হ'ব বুলি আপোনালোকে ভবা নাছিলে এইটো চক ইয়াত চাউডত এইটো বিক্ৰী হয় বনাইছে এটা ডিজাইনতে কৰি 6 টকা ভাল লাগিছে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আজিলৈ সকলোকে বাই বাই আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব